কিন্তু শিক্ষা পদ্ধতিটো যেতিয়া সলনি হয় শিক্ষাৰ নীতিটো যেতিয়া সলনি হয় ইয়াৰ যিটো সাৰ মৰ্ম ইয়াৰ যিটো অবজেক্টিভ সেইটো সলনি নহয় সেই সময়তো শিক্ষা দিছিলে মানৱ জাতিটো ভালকে যাতে জীয়াই থাকিব পাৰে ইজ অফ লিভিঙৰ কথা যেটো সহজে জীয়াই থাকিব পাৰে আজিও শিক্ষা দিয়া হৈছে মানৱ জাতিটো ভালকে জীয়াই থাকিব পাৰে আমাৰ সমস্যাবিলাক নিজে নিজে সমাধান কৰি ল'ব পাৰো পৃথিৱীত তিনিটা জীৱক সামাজিক জীৱ বুলি কোৱা হয় ইয়াৰ ভিতৰত মানৱ জাতিটো এটা কিন্তু সামাজিক জীৱ হ'লেও আমাৰ তাত বহুত অসামাজিক ঘটনাবিলাক হৈ থাকে এই অসামাজিক ঘটনাবিলাক এই অসামাজিক এক্টিভিটিবিলাক যাতে আমাৰ মাজত নাহে ইয়াৰ পৰা হিউমেন সোসাইটিটো প্ৰটেক্ট কৰাটো শিক্ষাৰ অন্যতম উদ্দেশ্য আৰু শিক্ষা আমি টেক্সটবুকৰ যিটো এলফাবেট টেক্সটবুকৰ যিটো কিছুমান নিউমেৰিকেল শিকোৱা যিটো আমাৰ অলপ আগতে বৰুৱা ডাঙৰীয়া ইগিনি ডাঙৰীয়াই কৈছে ইয়াত শিক্ষাটো লিমিট নহয় যদি আমি ভাবো যে শিক্ষাটো অকল আমি ৰিডিং এণ্ড ৰাইটিং কিছুমান নিউমেৰিকেল অংক কৰাটোতে সীমিত ৰাখো তেতিয়াহ'লে শিক্ষাৰ আচল উদ্দেশ্যত আমি কেতিয়াও গৈ নাপাওঁ আমাক যে এতিয়া কৈ থাকে আমাৰ শিক্ষা পদ্ধতিটো ব্ৰিটিছে দি যোৱা শিক্ষা পদ্ধতি আৰু তাক আমাক মানে লিডাৰ প্ৰদান নকৰে ইয়াত আমাক ক্লাৰ্ক প্ৰদান কৰে বুলি কয় যে কৰ্মচাৰী প্ৰদান কৰে ইয়াত লিডাৰ মানে ইয়াত সৃষ্টি নকৰে বুলি কৈ থাকে আপোনালোকে বহুতে হয়তো ভাবিছে বহুতে যিটো এই বিষয়টো ভাবা নাই আৰু সেইকাৰণে আজি আমাৰ ইউনিভাৰ্চিটিসকলে ইউনিভাৰ্চিটি গ্ৰান্ট কমিশ্যন বা এডুকেশ্যন পলিচিত যথেষ্ট সলনি অনা হৈছে এতিয়া নিউ এডুকেশ্যন পলিচি আহিছে তাত বহুতখিনি সাল সলনি কৰা হৈছে আমাৰ ভাৰতবৰ্ষত বিশ্বগুৰু হ'ব কাৰণে বিশ্বত আজি তাৰিখত যি শিক্ষা পদ্ধতি চলি আছে আগশাৰীৰ দেশবিলাক এইটো আমাৰ দেশৰ শিক্ষাগুৰুসকলে আমাৰ শিক্ষা পদ্ধতিটো এইটো আনিব লাগিব আমি যদি বহুত পুৰণি পাঠ্যক্ৰমবিলাক পঢ়ি আছো আমি যদি বহুত পুৰণি কথাবিলাককে ঘূৰাই পকাই শিকি আছো জানি আছো আৰু বিশ্বখন বহুত আগুৱাই গ'ল আমাৰ মানুহে বিশ্ব মানৱৰ লগত আমি কেতিয়াও কণ্টেষ্ট কৰিব নোৱাৰিম তেখেতসকলত আমি কেতিয়াও মানে কি কৰিব নোৱাৰিম কম্পিট কৰিব নোৱাৰিম সেইকাৰণে আজিৰ সময়ত মই আপোনালোকক যিসকলে আজি শিক্ষক হিচাপে কৰ্মৰত শিক্ষাগুৰু হিচাপে আছে আপোনালোকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ষ্টুডেণ্টৰ লগত ছাত্ৰ ছাত্ৰীৰ লগত বিভিন্ন প্ৰিপাৰেশ্যন আমাৰ পেপাৰ্ছ আজিকালি স্কুলবিলাকত বহুত কাম দিয়ে এইবিলাকত আপোনালোকে ব্যস্ত থাকে কিন্তু অলপ সময় আপোনালোকে ওলাব লাগিব যে আপুনি দিয়াৰ শিক্ষাই দি আপোনাৰ স্কুলত অহা ল'ৰা ছোৱালীয়ে যিখিনি উদ্দেশ্য লৈ আহিছিলে সেই উদ্দেশ্যটো সফল হৈছে না হোৱা নাই কাৰণ টিচাৰজনক কোৱা হৈছে ফ্ৰেণ্ড ফিলচফাৰ এণ্ড গাইড আৰু যেতিয়া SSC আহিছিলে তেতিয়া জয়ফুল লাৰ্ণিঙৰ এটা কনচেপ্ট আনিছিলে আমাৰ ল'ৰা ছোৱালীবিলাক বহুত প্ৰেছাৰত থাকে গাঁৱত মা দেউতাকসকলে অভিভাৱকসকলে আৰ্থিক জৰুৰা দৈনন্দিন হাজিৰা কৰি খাই বহুত কষ্টত থাকে আৰু সেইসকলে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ নোৱাৰে সেইকাৰণে 24 ঘণ্টাত বেছি সময় ল'ৰা ছোৱালীৰ লগত খুব মৰমেৰে কথা নাপাতে বহুতে খংকৈ কথা পাতে যদি ল'ৰা ছোৱালী স্কুল নাই ঘৰত থাকে বিশেষকৈ মই গাঁৱত দেখিছো মাক দেউতাকে খং কৰে আজি স্কুল নাই নহয় সি বহুত ডিষ্টাৰ্ব কৰি থাকিব বুলি তাৰ মানে কি হ'ল শিক্ষাগুৰুসকলৰ দায়িত্বটো আৰু বাঢ়িল যিখিনি মা দেউতাই দিব পৰা নাই সেইখিনিও আপোনালোকে দিব লাগিব আৰু সেইখিনি কথা টেক্সট বুকত নাই টেক্সট বুকত মেথছ আছে সায়েন্স আছে ইংলিছ আছে হা টেক্সট বুকত গ্ৰামাৰ আছে কিছুমান কথা লিখা আছে কিছুমান বহুত কথা যিটো টেক্সট বুকত নাই যিটো আপোনালোকে ভাবিছিলে যে মা দেউতাই এইটো শিকাব লাগিছিলে কিন্তু মা দেউতাই জীৱন যুদ্ধতে জৰুৰা হৈ গৈছে আন কথাবিলাক শিকাবই পৰা নাই শিকাবৰ কাৰণে তেখেতসকলৰ আয়ত্তই কৰিব পৰা নাই না তেখেতসকলৰ পেপাৰ পঢ়িবলৈ সময় আছে না কিবা কিতাপ পঢ়িবলৈ সময় আছে না গুগল চাবলৈ সময় আছে বিশ্বখন কোনফালে গৈ আছে তেখেতসকলে বহুতে চাবলৈ সময় নাপায় আৰু যিসকলে সময় পায় তেখেতসকলৰ ল'ৰা ছোৱালীটো আপোনাৰ স্কুলত অহা নাই
ইহঁতে হয়তো দিল্লী পাব্লিক স্কুলত গৈছে, ক'ৰবাত গৈছে, চব ভাল ভাল স্কুললৈ গৈছে। তো সেইকাৰণে আজি আপোনালোকে ফিলচফাৰ হিচাপে, গাইড হিচাপে তেখেতৰ জীৱনটো এটা চেপ দিব লাগিব, এটা আকৃতি দিব লাগিব। আৰু আকৃতি দিবৰ কাৰণে আপুনি ল'ৰা ছোৱালীৰ চকু চাব লাগিব, আপুনি ল'ৰা ছোৱালীৰ অন্তৰটো চুব পাৰিব লাগিব। এইটো CCD বুলি কোৱা হয়, কানেকশ্যন, কাৰেকশ্যন এণ্ড ডাইৰেকশ্যন। Unless you got connected, you won't understand what is his capacity or what is her capacity. এই ল'ৰা বা ছোৱালীৰ ইফিচিয়েঞ্চিটো, কেপাচিটিটো জানিবৰ কাৰণে আপুনি এবাৰৰ কাৰণে হ'লেও চকু দি চকু চাৱাটো বহুত দৰকাৰ হয়। আপোনাৰ স্কুলত 5-6জন ছাত্ৰ ছাত্ৰী আছে, আপুনি হেডমাষ্টাৰ, 5-6জন ছাত্ৰ ছাত্ৰী মই কেনেকৈ চাম? বহুতে আজিকালি ল'ৰা ছোৱালীৰ চকু দি চকু চাবলৈ সময় নাই, নিজৰ ল'ৰা ছোৱালীৰ লগতে বহুতে সময় নাপায়। গতিকে আজি কি হৈছে, মৰমৰ অলপ মাত, সাহস অলপ দিব লাগিব শিক্ষকজনে, যে কোনোবা ল'ৰা ছোৱালীবিলাক ভয় কৰিছে তাক অলপ সাহস দিব লাগিব। মই 2006ৰ পৰা এডুকেশ্যনত কাম কৰি আছিলোঁ, থাকোঁতে সেই সময়ত মই অলপ কাউন্সিলিঙৰ প্ৰগ্ৰাম কৰি আছিলোঁ। সেই সময়ত মই পাইছিলোঁ যে আমাৰ ছোৱালীবিলাক, বিশেষকৈ বড়ো ছোৱালীবিলাকে কথা নাপাতে, ল'ৰাবিলাকে ইমান নাপাতে, কিন্তু ছোৱালীবিলাক আৰু ডিছকাছ কৰে। আৰু এনেকুৱা কেৰেক্টাৰ আছে, কিছুমান নিজৰ দাদাৰ লগত, দেউতাৰ লগতো কথা নাপাতে ছোৱালীবিলাকে। গতিকে আমি গম নাপাওঁ যে এই ছোৱালী মনত কি আছে। কিন্তু আগৰ পৰা চলি অহা এটা আমাৰ বৈকিক মানে কি হৈছে, অলপ বিহেভিয়াৰৰ নিচিনা। ছোৱালী অলপ ডাঙৰ হ'লে ল'ৰাৰ লগত কথা নাপাতে, গাঁৱতো গৈ চ' সি মাষ্টৰৰ লগতো কথা পাতিবলৈ বিচাৰিব। তো এই পৰিৱেশটো মাষ্টৰজন, টিচাৰজন কেনেকৈ এটা পৰিৱেশ গঢ়িব? মই যেতিয়া সুধো তোমাৰ কি কথা, তোমাৰ কি কথা, কোনো নকয়। পিছত মই কেইটামান কাম কৰিলোঁ যে তোমালোকে নিজৰ নিজৰ সমস্যাবিলাক লিখি দিয়া, কাৰোবাৰ নাম লিখিব নালাগে, লিখি দিয়া কি সমস্যা আছে। তেতিয়া মই মানে টুকুৰা কাগজ পালোঁ, য'ত সিহঁতে নিজৰ সমস্যাবিলাক লিখে। আৰু বহুতৰ ঘৰত ডমেষ্টিক ভাইলেঞ্চ হয়, পঢ়াৰ পৰিৱেশ নাই গাঁওবিলাকত, সেইকাৰণে ড্ৰপ আউট ৰেটটো এতিয়াও বহুত বেছি। এলিমেণ্টাৰীত আমাৰ ড্ৰপ আউট ৰেটটো কিমান, 6 না 7%? 7%। কিন্তু ছেকেণ্ডাৰী লেভেলত এতিয়াও 29% আমাৰ ড্ৰপ আউটৰ ৰেট। ড্ৰপ আউট টু ছেকেণ্ডাৰী ষ্টেজত 29% ইজ হিউজ। আৰু আজিও আমাৰ যিটো এডুকেশ্যনত প্ৰগ্ৰেছটো যদি চাই, এটা পিৰামিড ষ্ট্ৰাকচাৰত আছে, যিমান ওপৰত যাব সিমানে আউট হৈ যাব ল'ৰা ছোৱালী। এতিয়া লেটেষ্ট চেঞ্চাছটো নাজানো মই, 10 বছৰ আগত যিটো চেঞ্চাছ আছিলে, এটা এনজয় কৰিছিলে, অনলি 12%, মাত্ৰ 12% ল'ৰা ছোৱালীহে পষ্ট গ্ৰেজুৱেটলৈকে গৈ পায়, বাকী চব ৰাস্তাতে আউট। কিমান 12% বুলি 88% মানে আগতে ড্ৰপ আউট হৈ যায়। তো এইটো এটা চিনাৰিঅ'। বেলেগ এটা চিনাৰিঅ'টো হৈছে কি, আমি যি শিক্ষা দি আছো এইটো দি ল'ৰা ছোৱালীৰ কনফিডেন্সটো বহুতে বিল্ড কৰিব পৰা নাই। কম পাৰ্চেণ্ট ল'ৰা ছোৱালীৰে কনফিডেন্সটো বিল্ড কৰিব পাৰিছো, মানে আমি ইহঁতক মানে বিশ্বাস, নিজৰ ওপৰত বিশ্বাস কৰা সেই লেভেলত আনিব পাৰিছো। MA পাছ কৰাৰ পিছতো নিজৰ মা দেউতাই চাকৰি বিচাৰিবলৈ আহে, অৱশ্যে লাজ কৰিও কিছুমানে নাহে, সেই সময়ত লাজ থাকে। কিন্তু বহুত ল'ৰা ছোৱালী আছে কি সঁচাকৈ একো নাজানে। মইতো এতিয়াও ইণ্টাৰভিউ কৰি থাকোঁ, বহুত ইণ্টাৰভিউ কৰোঁ। ইভেন ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট, সি মানে এটা চেল বনাব নোৱাৰে, বেটাৰী বনাব নালাগে। মই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী যেতিয়া মই গম পাওঁ, অলপ টাইম পাওঁ, মই 5 মিনিটছ এক্সট্ৰা টাইম দেখা পাওঁ যে মই কথা পাতিব পাৰোঁ, আৰু মই দেখা পাওঁ যে ই ষ্টুডেণ্ট হয়, তেতিয়া তাৰ লগত মই ইণ্টাৰেক্ট কৰোঁ, তাৰ ফিউচাৰটো জানিবৰ কাৰণে কি কৰিব সেই ল'ৰাটো বা ছোৱালীটো, তেতিয়া মই হতাশ হৈ যাম। গতিকে আজি যিটো শিক্ষা চলি আছে, তাত আমি বিভিন্ন এজত ইহঁতক এক্সট্ৰা যিখিনি নলেজ লাগে, এক্সট্ৰা যিখিনি তেখেতসকলক ইনফৰমেশ্যন লাগে, এইটো শ্বেয়াৰ কৰিব লাগিব। এই এজ ৱাইজ মই এখন স্কুলত গৈছিলোঁ 7 বছৰমান আগত, মহাৰাষ্ট্ৰ কসমপলিটেন ইনষ্টিটিউট বুলি কেনে পুনে। তাত দেখিলোঁ ক্লাছ 8ৰ ল'ৰা ছোৱালী, ক্লাছ 8, 1, 2, 3, 4, 5, 6, 7, 8, ক্লাছ 8লৈকে গৈ পোৱা মানে এইখন স্কুলৰ, এইখন বিদ্যালয়ৰ ষ্টুডেণ্ট, ল'ৰাই হওক বা ছোৱালী হওক,
তাই মানে হি কম্পিউটার হার্ডওয়্যার কি শেষ করে দিয়ে নট সফটওয়্যার আমার নিচিনা ল্যাপটপ মারা কম্পিউটার মারা নহয় কম্পিউটারটো ল্যাপটপ ইটো মাৰিবই কি খুলি পেলাই জনাব পাৰিছে কম্পিউটাৰটো ঠিক কৰিব পাৰে ক্লাছ 8 ৰ ল'ৰা ছোৱালী মই বহুত সাৰপ্ৰাইজ হলো বেলেগ বেলেগ য'ত যাওঁ মই আগতে য'ত যাওঁ অলপ স্কুল চাবলৈ চেষ্টা কৰোঁ কাৰণ এডুকেশ্যনটোৱে মোৰ সবচে ইণ্টাৰেষ্ট এৰিয়া কাৰণ মই আগতে ধৰি লৈছো সমাজখন ঠিক কৰিব লাগিলে এডুকেশ্যনটো ঠিক হ'বই লাগিব বেলেগ কোনো ৰাস্তা নাই সমাজটো ঠিক কৰিব লাগিলে শিক্ষাত আমি ফাৰ্ষ্ট শিক্ষাটো ঠিক হ'ব লাগিব কোনো ভাল শিক্ষিত মানুহ এজনে বেয়া কাম নকৰে কোনো ভাল শিক্ষিত মানুহ এজনে ভুল কাম নকৰে গতিকে শিক্ষাটো একমাত্ৰ ৰাস্তা তো হিটোৰ কাৰণে মই তাতে যাই পিছত স্কুলত গ'লো ক্লাছ 6 7 সব দেখিলো ল'ৰা ছোৱালীৰ টেবুলত এটাও কিতাপ নাই পেপাৰো নাই মই সাৰপ্ৰাইজ হৈ গ'লো পিছত সুধিলো ডাইৰেক্টৰ যে স্কুলখনত যে কিতাপ পত্ৰ নাই কি কথা না ই কৈছে যে আমাৰ স্কুলখন পেপাৰলেছ হ'ল যোৱাকৈ চৰকাৰ স্কুলখনে পেপাৰলেছ আৰু ক্লাছ 1 ৰ ল'ৰা ছোৱালীৰ ইমেইল আইডি আছে টেক্সটবুকত মানে ডেইলি ক্লাছটো স্মাৰ্ট ক্লাছৰুমৰ হয় আৰু ইটো যি পঢ়াই নিজৰ কম্পিউটাৰ ঘৰত গৈ পায় মানে ডাইৰেক্ট মোৰ বহুত ইণ্টাৰেষ্টিং লাগে পিছত ডাইৰেক্টৰ মই সুধিলো আমাৰ তাতো সৰু ল'ৰা ছোৱালীবিলাকক কম্পিউটাৰ লাগব দিয়া নাযায় ওচৰত গ'লে সেই নালাৰিবি বুলি কয় তো আপুনি কিয় ইমান ৰিস্ক ল'লে তেতিয়া তেখেতে ক'লে যে মিস্টার बोरो आपको मैं एक बात बताता हूँ जब आप सोचेंगे कि आपके बच्चे को कंप्यूटर सीखना है तब आपके बच्चे कंप्यूटर सीखने उसका मन जो है वो कंप्यूटर सीखने में नहीं रहेगा वो लाभ लेटर लिखने में उसका मन मतलब उस टाइम में वो लाभ लेटर लिखने लायक होगा लेकिन मेरे बच्चे जो है लाभ लेटर लिखने से पहले कंप्यूटर सीख लिया कल अगर क्लास 8 में ड्रॉप आउट भी हो गया उसका जीवन हो गया माने तार जीवन तो हो गल कम्पिउटार जानि पाई क्लास 8 ड्रप आउट हुआ माने जिकिनो काम কৰি খাব পাৰিব सबसुन মানুহৰ জীবন মানে চিন্তাটো কিমান এডভান্স আৰু আমাৰ স্কুল বিলাকত 30টা 40টা কম্পিউটাৰ দিছে মকৰাজাম বান্ধি আছে বেলেগ বাদিও আমাৰ টিচাৰ বিলাকে কি কওক তেখেত সকলো চাবলৈ মনে নাই আমাৰ যেতিয়া ফাৰ্ষ্ট কম্পিউটাৰ আহিছিলে কম্পিউটাৰ শিকিলো বহুতে শিকিলে অলৰেডি কম্পিউটাৰ আহাৰ সময়ত আমি ডাঙৰে হলো নহয় হায়াৰ সেকেন্ডাৰী ডিগ্ৰী পঢ়া বহুতে কম্পিউটাৰ শিকিবলৈ লাজ কৰিলে মই ৰঙিয়া টাউনত সৰু ল'ৰা এজনে কম্পিউটাৰ শিকাইছে তাত যাই শিকা আছিল ফাৰ্ষ্ট একদম নতুন নতুন কম্পিউটাৰ ওলোৱা সময়ত মানুহবিলাক চবে লাজ কৰি শিকিবলৈ শিকোৱাজন মোতকে বয়সত কম মই তাত যাই কম্পিউটাৰটো শিকিলো এতিয়া চাওক লাৰ্ণিংটো ইটো নেভাৰ এণ্ডিং প্ৰচেছ ইটো জীৱনত লাইফ লং লাৰ্ণিংটো আপুনি এই বয়সত গাড়ী এটা শিকিছে গাড়ীটো আপুনি ফ'ৰ হুইলাৰটো লৈ যায় পথাৰত ঘূৰি ঘূৰি শিকাই আছে কাৰণ গাড়ী চলাবলৈ আপোনাৰ মন আছে কম্পিউটাৰটো নিশিকে আপুনি নহয় কম্পিউটাৰটো নিশিকে আপুনি ভাবিছে যে আৰু মই নিশিকো বুলি কিন্তু কম্পিউটাৰ শিকিলে আপোনাৰ বহুত লাভ হ'ব কাৰণ ৰিটায়াৰ হোৱাৰ পিছতো আপোনাৰ আৰু 20-30 বছৰ থাকিব জীৱনত যিখিনি সময়ত এতিয়া গোটেই বিশ্বখন ডিজিটাইজ হৈ গ'ল এটা নো অপশন এজন মানুহ লিটাৰেট বুলি ক'ব লাগিলে আগৰ নিচিনাকে অকল লিখিব পঢ়িব জানিলে লিটাৰেট বুলি নক'ব এতিয়া যদি লিটাৰেট বুলি কৰি পাবে সি কম্পিউটাৰো জানিব লাগিব মাষ্ট গতিকে আপুনি কথা শিকি ল'বই লাগিব আৰু বহুত কথা আপুনি এতিয়া ইনফৰমেশ্যনটো ক'ত পাব আপুনি গুগলতে পাব আমাৰ এই শতিকাৰ ইন দিস সেঞ্চুৰী আমাৰ সবচেয়ে ডাঙৰ ব্লেছিংটো কি গুগল হয়নে ইমান ডাঙৰ গুগল মই এতিয়া ইয়াত চাই আছো যে গোটেই পৃথিৱীত এনেই বৰ ইণ্টাৰেষ্টিং আৰু গোটেই পৃথিৱীত কিমান টিচাৰ আছে আমেৰিকাৰ টিচাৰ তাত বহুতে অলপ চাই আছো গুগলতে চাই আছো মই বেছিভাগ গুগল চাওঁ ইণ্ডিয়াত 95 প্লাছ টিচাৰ্ছ আছে আসামত 2 লাখ টিচাৰ্ছ আছে গুগলত চব আপলোড হৈ আছে বুজিছেনে আৰু এছিয়াৰ বেষ্ট টিচাৰজন কোন ইয়াত নামটো আছে ইউৰোপৰ বেষ্ট টিচাৰজন কোন ইয়াত নাম আছে ইণ্ডিয়াৰ বেষ্ট টিচাৰজন কোন নাম আছে ইয়াতে চব গুগলত আমাৰ টাইমৰ ব্লেছিং হ'ল গুগল আপুনি ক'ৰবাত যাই হেৰাই গ'লে গুগলত আপুনি বিচাৰি ওলাব পাৰে তো আপোনালোকে কোনে কোনে গুগলটো চাব লাগিব এইটো আমাৰ সভ্যতাৰ এই সেঞ্চুৰী এইটো আমাৰ দায়িত্ব এইটো সেঞ্চুৰী বুলি কোৱা মানে অহাকালি কোনোবা ঢুকাব যদি তাৰো এইটো সেঞ্চুৰী মানুহ ভিতৰি আজি জন্ম পোৱাৰ পৰা
অহাকালি যোনে ঢুকাব যোনে স্বৰ্গবাসী হ'ব এইখিনি কিন্তু আমাৰ এই চেঞ্চুৰীৰ মানুহ আৰু এই চেঞ্চুৰীটো আমাৰ এই গুগল ডিজিটাইজেশ্যন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এইবিলাকৰ সময়ৰ মানুহ আমি গতিকে আমি নিজকে ইয়াৰ পৰা হাৰিব নোৱাৰো যদি হাৰে আপুনি ঠগোৱা হ'ব আৰু আপোনালোকৰ আৰু বেছি দায়িত্ব ল'ৰা ছোৱালী আপোনাৰ তাত আহিব যে এইখন বিদ্যালয়ত গ'লে মই বহুত কথা শিকিব পাৰিম কিন্তু তাক যদি নলেজটো আধাৰে দি পঠোৱা হয় আৰু যি নলেজটো আজিৰ শতিকাত জীয়াই থাকিবৰ কাৰণে অত্যন্ত দৰকাৰ ফৰ সাৰ্ভাইভেল লাইফ স্কিল বুলি কোৱা হয় সেইটোকে যদি আপুনি দিয়া নাই তো সেইটো আৰু ডাঙৰ এটা ডিপ্ৰাইভ হৈ যাব তো সেইকাৰণে আপোনালোকৰ যিখিনি কষ্ট কৰিছে তাত অলপমান আপোনালোকে প্ৰফেচনেলি টাইমটো ব্যৱহাৰ কৰিব লাগিব প্ৰফেচনেলি অলৰেডি আপোনালোকে ভাবিছে যে আমি অভাৰবাৰ্ডেন হৈ গৈছো আমাক এইটো ডিউটি দিয়ে এইটো ডিউটি দিয়ে এইটো ডিউটি দিয়ে এইটো ডিউটি দিয়ে ময়ো নিজে চেষ্টা কৰি আছো যে টিচাৰবিলাকক বাকী ডিউটিটো কম কৰিব পাৰে নেকি অলপ আমিও ষ্টাডি কৰি আছো অফিচিয়েল লেভেলত যে কিবা কম কৰিব পাৰে নেকি কিন্তু আপোনালোকৰ মাজত এটা টিম স্পিৰিট কৰিব লাগিব মই অনুৰোধ কৰিব বিচাৰিছো আজি বিশেষ দিনত যে এটা ইনষ্টিটিউচন যদি সফল হ'ব লাগে টিম স্পিৰিট থাকিব লাগিব বহুত বিদ্যালয় আছে য'ত 15জন শিক্ষকৰ ভিতৰত 7জন বেলেগ বেলেগ হয় কথাই নাপাতে বহুত মহাবিদ্যালয় পাইছো মই সদায় প্ৰিন্সিপালৰ এগেইনষ্টত যুদ্ধ কৰিয়ে কলেজখন চলি আছে এই প্ৰিন্সিপালক খেদিব লাগিব বুলি কৈ থাকে বহুত মহাবিদ্যালয় আছে ইউনিভাৰ্চিটিটো এনেকুৱা আৰে ইউনিভাৰ্চিটিটো মানে সবচে হাইয়েষ্ট ন সবচে ওপৰত তাত থকা মানুহবিলাকৰ চিন্তাটো বহুত বহল হ'ব লাগে এই নিমখ জলকীয়াৰ কাজিয়াবিলাকটো তাতে থাকিব নালাগে কিন্তু তাতো এনেকৈ গ্ৰুপিজিম আছে চ' এনেকুৱা হ'লে কেনেকৈ হ'ব আমাৰ হাইস্কুলখনত 1500 ছাত্ৰ ছাত্ৰী আছে 35জন টিচাৰ আছে একদিনো আমি বহি কথা পতা নাই যে বিজ্ঞান শিক্ষাটো কেনেকৈ চলি আছে মেথছটো কেনেকৈ চলি আছে ইংলিছটো কেনেকৈ চলি আছে এই বছৰ মেট্ৰিকৰ কাৰণে প্ৰিপাৰেচনটো কেনেকুৱা এতিয়া গুণোৎসৱ কিবা হৈ গ'ল অট'মেটিকেলি চিষ্টেমটো এক্টিভ কৰি দিয়াৰ কাৰণে অলপ এক্টিভ হৈ গ'ল আদাৰৱাইজ অলছ' আপোনাৰতো দায়িত্ব আছে বুজিছেনে আমাৰ কোনোবা এটা ছাবজেক্টৰ ল'ৰা ছোৱালী একদম দেহ হৈছে ভালকে পঢ়াব পৰা নাই কোনোবা এজন টিচাৰজন ফিজিকেলি কিবা এটা প্ৰব্লেম হ'ল তাকতো বেকআপ দিব লাগিব এতিয়া আজিকালি মই বহুত বছৰ হ'ল চোৱা নাই আগৰ দিনত কি আছিলে কোনোবা এজন ষ্টুডেণ্ট আছে সি ইংলিছত লেটাৰ পাই বাকী ছাবজেক্টত ফেইল কৰে এনেকুৱা মেথছতো লেটাৰ পাই বাকী ছাবজেক্টত ফেইল কৰে ময়ো তেখেতৰ পৰাই মেথছ শিকিছিলো জামেট্ৰিক শিকা মানুহজন সি মেট্ৰিক ফেইল আছিলে 5 বাৰ মেট্ৰিক ফেইল কিন্তু মেথছত সি বহুত নাম্বাৰ পায় ভাল নাম্বাৰ পায় সেই সময়ত আমাৰ প্ৰিন্সিপাল ডাঙৰীয়া আছে আমি যেতিয়া মেট্ৰিক দিছিলো সেই সময়ত আন্দোলনৰ সময় আছিলে আমাৰ মেথছ মাষ্টাৰজন BSc আছিলে হায়াৰ ছেকেণ্ডাৰী সায়েন্স পাছ কৰা আছিলে আৰু এইখিনি সময়ত উশামুখা মাষ্টাৰবিলাক চাকৰি লৈছিলে কোনোবা নোট চাই পঢ়াই বুজি নাপায় মানে বহুত কথা তো পিছত কি হ'ল মোৰ বহুত বিপদ হ'ল আমাৰ সময়ত 150 মাৰ্কৰ আছিলে মেথছটো আপোনালোকেও পাইছে মেট্ৰিকত 150 মাৰ্কৰ বহুত তো 150 মাৰ্কৰ 50 মাৰ্কছটো ছেকেণ্ড পেপাৰ আছিলে জেমেট্ৰিজন তেখেতে শিকাই আছে কিন্তু মই অলপ বুজি পোৱা নাই লাষ্টত এদিনাখন গাঁৱৰ মানুহে ক'লে তই যদি মেথছ শিকাই এজন মানুহ আছে বুলি কেনে ক'ত অমুকজন এই দাদাটাত যোৱা বুলি কেনে তো মই দাদাটাত গধূলি গ'লো দাদাই ক'লে যে মইতো নিজে বহুতবাৰ মেট্ৰিক ফেইল হ'ল কি শিকাম বুলি কেনে মই কৈছোঁ দাদা আপুনিতো মেথছত পাছ কৰে নহয় বুলি মেথছত পাছ কৰে সি 2 দিন এনেকৈ শিকালে 2 দিনত মই জেমেট্ৰি এংগেলবিলাক বুজি পোৱা হৈ গ'লো এতিয়া সেইকাৰণে মই কৈছোঁ টিচিংটো এটা আৰ্ট হয় চ' আপোনালোক যিবিলাক অভিজ্ঞ শিক্ষক নতুন শিক্ষকবিলাকক সেই আৰ্টটো দিব লাগিব এতিয়া টেটত বহুত টিচাৰ এপইণ্টমেণ্ট হৈ গ'ল মই এনেকুৱা বিশ্বাস কৰোঁ যে এজন মানুহে ষ্টুডেণ্ট হিচাপে সি গ'ল্ড মেডেলিষ্ট হ'ব পাৰে কিন্তু টিচাৰ হিচাপে তাক এটা আৰ্ট লাগিব যিটো নেকি সাইকোলজিটো বুজি পোৱা পৰিৱেশটো বুজি পোৱা আৰু ছাত্ৰ ছাত্ৰীক অলপ পৰিৱেশটো বনাই ল'ব লাগিব সেই কথাবিলাক আপোনালোকে অলপ যিহেতু আপোনালোকে জানে মই এক্সপিৰিয়েঞ্চটোহে কৈছোঁ বহুত স্কুলবিলাকৰ ডিচিপ্লিন নাই একদম বিশৃংখল অৱস্থা নাই কিবা ইনফ্ৰাষ্ট্ৰাকচাৰ বেয়া সেইটো আপুনি বহুত বেছি ভাল কৰিব নোৱাৰে কিন্তু টয়লেটবিলাক বহুত লেতেৰা যোৱা বছৰ মেট্ৰিক পৰীক্ষাৰ নকলবিলাক এই বছৰত টয়লেটত পৰি আছে চব চাফা কৰিব সময় পোৱা নাই অলপতো ডিচিপ্লিনটো কৰিব লাগিব তেনেকুৱা বহুত কাম আছে আমাৰ সৰু সৰু কাম কৰিব লগা
অলপ চাফা চুফা কৰি ল'ব লাগিব আমি পৰিৱেশটো ভাল কৰিব লাগিব ঘৰখন দুখীয়াই হওক খেৰৰে ঘৰ কিন্তু গাঁৱত কিছুমান ঘৰত যাই বহুত ভাল লাগে খেৰৰ ঘৰ কিন্তু চাফা চুফা সদায় মুচি থাকে ধূপ লগাই থাকে গধূলি ৰাতিপুৱা গতিকে এই যে আমাৰ যিটো টেম্পল অফ নলেজ যিটো নেকি জ্ঞানৰ মানে মন্দিৰ সেইটো আমি ঠিক কৰি ৰাখিব লাগিব আৰু ল'ৰা ছোৱালীকো সেইটো সংস্কাৰতে আনিব লাগিব মই শিৱ হোৱাৰ পিছত দুখন বিদ্যালয় বহুত বিদ্যালয় কলেজত কেতিয়াবা যাই থাকো এই দুখন বিদ্যালয় এখনত এদিন গৈলো মই প্ৰায় 1200 ষ্টুডেণ্ট আছে ইমান চিঞৰি আছে এজন আলহী ভাষণ দি আছে একাডেমিক কাউন্সিলৰ ছেক্ৰেটাৰী তেখেতে শিক্ষকে হয় তেখেতে ভাষণ দি আছে ল'ৰা ছোৱালী কোনো শুনা নাই ভাষণ মাজে মাজে 6 জন টিচাৰে লাঠি লৈ আছে ছাত্ৰ ছাত্ৰীৰ মাজত লাঠি লৈ এনেকা কৰি আছে কিন্তু কোনো শুনা নাই মানে একদম চিঞৰি আছে ইও ভাষণ দি আছে পুৰা ঘাম ওলাই গৈছে মই যে আধা ঘণ্টা তেখেতে মই জয় কৰ আগতে দি আছে মই যে আকৌ আধা ঘণ্টা বহিলো ভাষণ দি আছে একদম তেখেতে ঘামাই একদম ভাষণ দি আছে ছাত্ৰ ছাত্ৰী পুৰা চিঞৰি আছে তাৰপিছত কি কাণ্ড এইটো বুলি পিছত শেষ হ'ল ভাষণ মোক ভাষণ দিবলৈ দিলে পৰিৱেশটো নাই আৰু ময়ো লেট গৈ পাইছোঁ প্ৰায় 1.5-2 ঘণ্টা লেট তো মই ভাষণ দিবলৈও মন নাই আৰু পৰিৱেশটো দেখা পাই কি কৰিম এতিয়া পিছত যেতিয়া প্ৰিন্সিপালে জল কৰিলে নাই ছাৰ আপুনি দিবই লাগিব অলপ দুআষাৰ ক'বই লাগিব মই কেনেকৈ দিম এতিয়া ভাষণটো ইমান 1200 ল'ৰা ছোৱালী চিঞৰি আছে তো মই যাই পেলাই চিঞৰি পেলাই এনেকৈ হাতটো উঠাই আছো এনেকৈ কোনোবা চাইছে মোৰ পালে ল'ৰা ছোৱালী মই এনেকৈ হাতটো উঠাই আছো তাৰপিছত চাই আছে তেতিয়া মই কোনোবাই অলপ চোৱাৰ কাৰণে মই ক'লো মোক হাতটো দেখা পাইছে না বুলি দেখা পাইছো বুলি ৰবা এক মিনিট বুলি শুনিছে তোমালোকে চিঞৰি আছা নহয় তোমালোকৰ স্কুলত কিমান জলত চিঞৰিব পৰা আছে ল'ৰা ছোৱালী আছে মই চাওঁ বুলি কিনে মই পাৰো না তোমালোকে পাৰো বুলি কিনে কম্পিটিশ্যন চেলেঞ্জ বুলি কিনে তো ল'ৰা ছোৱালী ক'লো মই 1 2 3 চিঞৰ ইয়াতে বহুত জলত চিঞৰিলে ময়ো চিঞৰিলো একদম বহুত জল আৰু জল পুৰা চিঞৰি আছে তাৰপিছত বন্ধ হৈ গ'ল আগৰ কি গ'ল চিঞৰি মই ক'লো এতিয়া ঠিকে আছে ছাৰ এতিয়া ঠাণ্ডা এতিয়া মই কম কিন্তু এই মানুহজন ই ক'ৰ পৰা আহিছে এই ফাল্টু মানুহ লাঠি লৈ চিঞৰি আছে যে এইটো কোন হয় বুলি ক'লো এজন ল'ৰাই ক'লে যে এইটো আমাৰ ছাৰ হৈ গ'লে তোমালোকৰ ছাৰ ইয়াতে গুৰু এটা নাই লাঠি লৈ কিয় চিঠি আছে নাই আমি হাল্লা কৰাৰ কাৰণে আছে ছাৰ বুলি মই ছাৰে বহিব লাগে না ছাত্ৰই বহিব লাগে তোমালোকে এইটো জানে না নাজানে শিকাইছে নে নাই কোন বহিব লাগে স্কুল চিট ছাৰ বহিব লাগে না তোমালোকে এজন ল'ৰাই ওপৰতে উঠি দিলে ছাৰ বহক বুলি তাৰপিছত এজন মেডাম আছে মই ক'লো এই মহিলাজন কোন হয় লাঠি লৈ চিঞৰি আছে মেডাম বুলি তো চব মই তেখেতসকলক বহাই দিলো ইহঁতক মানে প্লেচ কৰালো মই যে আজিৰ পৰা এনেকা কৰিবানে নকৰো এই পৰিৱেশটো মানে বুজিছেনে পৰিৱেশটো কণ্ট্ৰল কৰিব পাৰিব লাগিব আমি মানে এৰি দিছো এই বিশৃংখল যে সমাজটো হৈ গৈছো আপুনি সদায় ছ'চিয়েল মিডিয়াত চাই খং উঠি আছে এই কি হ'ব আৰু সমাজখন বেয়া হ'ল অমুকৰ ড্ৰেগ হৈছে অমুকৰ মাৰামাৰি হৈছে অমুক হৈছে তমুক হৈছে আপুনিও বুকি আছে চাই পেলাই ক'ত হ'ব আৰু সমাজখন কিন্তু আপোনাৰ হাতত যে দায়িত্ব আছে বেটছ বাই বেটছ সদায় যে 500 আপোনাৰ হাতেদি গৈ আছে ইয়াৰ ভিতৰত প্ৰত্যেকতে দহজন আপুনি যদি বনাই পঠাব পাৰে বেছি নালাগে 100 জনক আপুনি 10 জনকে বনাই পঠাব এই 10 জনে গৈ পেলাই তাতে দায়িত্ব ল'ব সমাজখনত লিডাৰ হ'ব কিন্তু আমি 100 জন কাৰণে আনমেনেজ কৰি এই 10 জনকো চিলেক্ট কৰিব পৰা নাই য'ত আপোনাৰ ভাল বীজ আছে আপুনি গছ ৰুলে চব গছৰ পৰা সমান ফল নাপাব নহয় তাৰে ভিতৰত এটা গছ থাকিব যে এইটো বহুত ভাল ফল দিব তো এতিয়া আমি ভিৰত গুম হৈ গৈছো ফিৰ মে ৰহোগে তো গুম হৈ যাওগে অলৰেডি আমি গুম হৈ গ'লো ভিৰত 150 কোটি মানুহ না এবাৰ উত্তৰে যাওঁ এবাৰ দক্ষিণে যাওঁ এবাৰ পশ্চিমে যাওঁ ক'ত গৈছো আমি নিজে নাজানো কিন্তু আপোনালোকে হেৰাই যাব নোৱাৰিব ইউ আৰ দ্য ছ'চিয়েল ইঞ্জিনিয়াৰ আপুনি ছ'চাইটিটো গঢ়াই ইঞ্জিনিয়াৰ আপোনালোকে হয় যদি কোনোফালে মছলাটো কম দিছে ঘৰটো কলাপছ হৈ যাব বুজিছেনে আপোনালোকে ৰদ মছলা চব কুছ সমানে দিব লাগিব তেতিয়াহে সমাজখন ভাল হ'ব নহয় এইখিনি কথা মই ক'লো আমি চৰকাৰ হিচাপে ইতিমধ্যে বৰ্মান ডাঙৰীয়াই কৈছে প্ৰায় 10টামান ফ্লেগশ্বিপ প্ৰগ্ৰাম আমাৰ চলি আছে এডুকেশ্যন বেছি আছে কিন্তু 10টাটো খুব ইম্পৰ্টেণ্ট প্ৰগ্ৰাম আমাৰ চলি আছে স্কুল এডাপশ্যন কৰিছোঁ আমি
সিভিল সার্ভিসৰ কাৰণে কৰিছো, এমপ্লয়মেন্টৰ কাৰণে পলিচি বনাইছো, কাউন্সিলিংৰ কাৰণে বনাইছো, তেনেকা বহুত ফ্লেক্সি প্ৰগ্ৰাম আমি কৰি আছো। আৰু এই প্ৰগ্ৰামবিলাকত আপোনালোকক জড়িত কৰিব বিচাৰিছো। CRC সকলক সবকচ আমি কম্পিউটাৰ আৰু প্ৰিন্টাৰ দিলো। CRC সকলক মাতিছিলো কোকৰাঝাৰ, তেখেতসকলে ক'লে আমাক কোনো খবৰ নলয়। এপইণ্টমেণ্ট দিয়াৰ পিছত বোলে আমিহে যোৱা বছৰ ফাৰ্ষ্ট মাতিছো তেখেতসকলক, কোনো সুধিবই নাযায় CRC সকলক। তেখেতসকলে পাৰ্ট অফ আৱাৰ টিচিং লাৰ্নিং প্ৰচেছ। চ' আপোনালোকে যিহেতু জানা বুজা মানুহ, আপোনালোকে এই দায়িত্বটো ল'ব লাগিব। তো এতিয়া স্কুল প্ৰভিন্সিয়েলাইজেশ্যন হ'ব 6.3 স্কুল প্ৰভিন্সিয়েলাইজেশ্যন আমি চেষ্টা কৰি আছো। যেটো প্ৰভিন্সিয়েলাইজ এক্ট 2017 তাত যিখিনি স্কুল বাদ পৰি গ'ল, এই স্কুলবিলাকৰ ভিতৰতে য'ত এনৰলমেণ্ট বেছি আছে, য'ত মানে নিড বেছ স্কুল হয়, অলপ সাৰ্ভে কৰি পেলাই আমি ওলাই আছো যাতে স্কুল আৰু প্ৰভিন্সিয়েলাইজ কৰিব পৰা যায়। ভেকেণ্ট পোষ্টখিনি আমি ফিল আপ কৰিবলৈ চেষ্টা কৰি আছো। ইলেমেণ্টাৰী ইতিমধ্যে আমি কিছুমান এপইণ্টমেণ্ট দিব পাৰিলো আৰু প্ৰায় 800মান ভেকেণ্ট হৈ আছে। সেইটোকো আমি বহুত প্ৰেছাৰ দি আছো SI পদৰ কাৰণে, লগে লগে আমি এপইণ্টমেণ্টটো দি দিম। হাই স্কুলৰ কাৰণে 1200তকৈ অধিক আমি এপইণ্টমেণ্ট মেক্সিমাম 1-1.5 মাহৰ ভিতৰত এপইণ্টমেণ্ট দি দিম। এটা চেষ্টা এটা কৰি থকা হৈছে যে টিচাৰজন একজন আউট হোৱাৰ দিনত এজন ইন হ'ব লাগে, তেনেকুৱা এটা প্ৰচেছ বনাবলৈ চেষ্টা কৰি আছো। কাৰণ 1 বছৰ 2 বছৰ 3 বছৰলৈকে স্কুলত ভেকেণ্ট হৈ আছে, বহুত বছৰলৈকে টিচাৰে পোৱা নাই। এইবিলাক মানে আমাৰ গোটেই প্ৰচেছটো শেষ কৰি দিছে। ইয়াৰ ভিতৰতে আমি বিজ্ঞানটো বহুত বেছি গুৰুত্ব দিছো, যাতে অলপ যুগটোৱে বিজ্ঞানৰ যুগ, সেইকাৰণে আমাৰ ছায়েন্স টিচিংটো অলপ ভাল হয়। তেতিয়াহে আমাৰ এতিয়া যিমান প্ৰয়োজন ইমান ডক্টৰ নাই, বহুত হস্পিটেলত ডক্টৰে নাই, মেডিকেল কলেজবিলাকত পঢ়াবলৈ ডক্টৰ নাই, আমাক ডক্টৰ লাগিব। কিন্তু এইবাৰ আপোনালোকক ক'বলৈ পাই মই সুখী হৈছো, আমাৰ যিটো ফাৰ্ষ্ট বেচ নিটৰ যিটো ফাৰ্ষ্ট বেচ পৰীক্ষা দি উঠিল, তেখেতসকলৰ 50 জনৰ ভিতৰত 48 জনে নিট ক্লিয়াৰ কৰিছে, মাত্ৰ 2 জনহে বেয়া হৈছে। আমাৰ যিটো ছুপাৰ 50ৰ পৰা যে ৰাবলিটো আমাৰ বহুত ভাল, ACS APSC UPSC তো আমাৰ ভাল হৈ যাব। বাকী ল'ৰা ছোৱালীখিনিও 25খন কলেজ চিলেক্ট কৰিছো, আৰু তাত আমি স্যাটাৰডে আৰু সানডে ক্লাছ কৰা আৰম্ভ কৰিম। কোচিং অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম ইহঁতে যাতে বেলেগ বেলেগ চাকৰিত যাব পাৰে। মই ভাবিছো লাহেকৈ আমাৰ যিমান হায়াৰ ছেকেণ্ডাৰী স্কুল আছে তাতেও আমি ইভিনিং ক্লাছ কৰা আৰম্ভ কৰিম। তাত স্মাৰ্ট ক্লাছ কৰি দিয়া হ'ব, ধুনীয়াকৈ ইলেক্ট্ৰিচিটি ফাৰ্নিচাৰ সব ভালকে দিয়া হ'ব। কাৰণ স্কুলখনটো ভাগৰ নালাগে, দিনৰ ফাৰ্ষ্ট শিফ্টৰ টিচাৰ ষ্টুডেণ্ট ভাগৰ লাগে, ঘৰত গ'ল স্কুলখন খুলিলে ছেকেণ্ড শিফ্ট আৰম্ভ হ'ব, মানে 5টা বজাৰ পৰা 9টা 10টালৈকে। য'ত অঞ্চলৰ যিখিনি আমাৰ আনএমপ্লয়েড হয় সেই ল'ৰা ছোৱালীখিনিক আমি 3rd গ্ৰেড 4th গ্ৰেড ষ্টাফ সিলেকশ্যন কমিশ্যন যি হয় ৰেলৱে ডিফেন্স চাৰ্ভিচৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰোঁ। তেতিয়া এমপ্লয়মেণ্টটো আৰু অলপ বেছি পাব আমাৰ এৰিয়াৰ পৰা। চ' তেনেকুৱা ডিজাইনবিলাক কৰা হৈছে। মই আপোনালোকক ধন্যবাদ জনালোঁ, আৰু যিসকলে আজি বিশেষকৈ আজি সম্বৰ্ধনা পাইছে, এৱাৰ্ড পাইছে, তেখেতসকলক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ। দা বড়ো মিডিয়াম হিচাপে স্পেচিয়েলি মাখাছে খামানি মাवनांगौ दंबावो, सबै बुजि पाय तथापिতো মই অলপ ক'ব বিচাৰিছোঁ যে লেখাनिफ्राय लानानै गुबुन गुबुन गोबां जेंना दङ। दा बे जेंनाखौ मिथिखानानै जों फासयगोन ना जों आवगायलांगोन? जोंहा फासयलांनायनि कुनु लामा गैया, जों आवगायलांनोसो नांगोन। आरो रेसनेलाइजनि बेलायावबो खायफा खायफा टिचार्सफ्रा थांनो नागिरा, थांनांगोन, थाङाबा स्टुडेन्टफ्रा डिप्राइभ जागोन। दा बेवहाय किसुमान जोङो টিচাৰ্स ট্ৰেন্সফাৰ বিলাকত কিছুমান কণ্ডিশ্যন ৰাখিব বিচাৰিছোঁ। ক'ৰবাত মহিলাবিলাকৰ প্ৰব্লেম থাকে, PWD যাইফोर ফিজিকেলি চেলেঞ্জ बिसोरा प्रब्लेम थायो, কিছুমান क्राइटेरियायाव जों ट्रेन्सफार खालामबाय थायो। नाथाय गामि ओनसोलनि फरायसालियावबो साहा जे रिमोट एरियानि फरायसालियावबो फोरोंगिरिफ्रा थांनांगोन, बै परिबेशखौ रायलायनांगोन। बे समाव स्कुला बबेयाव बेखौ नङा, जों बहा थांगोन थाङा बे नङा, फोरोंनायखौसो जोङो गोसो होनांगोन। जों बोरैहाय गोसो होनानै जों फोरोंनो हागोन। दिनै जि थासारि फैबाय, बे थासारिखौ हमथाना दोननांगौआ जोंनि बिबान। मानोना थांनाय 30-40 बोसोराव हारिनि थाखाय जोंहा राजखान्थि आन्दलन जानायलाय, सोमावसारनाय जानायलाय मालाबा जोङो सोलोंथाइखौ एसे नेग्लेक्ट खालामनो गोनां जादों। दा बेखौ जुदि पुरा खालामनांगौब्ला, बै जे जों दसे समनि थाखाय इगनर खालामनो गोनां जादोंमोन, बेखौ जुदि पुरा खालामनांगौब्ला जों एसे स्पेसियेलि दायित्व लानांगोन।
दा ओंखायनो नोंथांमोनखौ खावलायगोन जे जास्ट माने 9 to 4, 5 बे टिचिं टाइमखौल' लायालासिनो नोंथांमोना बोरैहाय माने सोलोंथायाव गोसो मोदोम होथाबनो हायो आं बेखौ खावलायनो सानदों। जोंनि दानि फोरोंगिरि ससाइटिया फोरोंगिरि माहारिया जुदि गोसो होनानै फोरोंनो हायोब्ला अब्लानिया जोङो मोजां जेनेरेसन मोनगोन। मानोना जोंनि फरायसाफोरखौ आं नुदों जोबोद गोबां टेलेन्टेड फरायसाफोर दङ। जाय एसे गोसो होदों, जाय एसे सुबिदा मोनदों, बिसोर दायो मोजां मोजां इउनिभार्सिटिफोराव PhD खालामहैदों। CIT निफ्राय थांनानै CIT फरायनाय फरायसाया दायो माद्रास माने IIT आव प्रफेसार जाहैबाय। फरायनायाव थांनानै PhD लाहैबाय। गोबां फरायसाफोर जोंनि जायगानिफ्राय देग्लायबो आं बेयाव फैगासिनो दङ। फरेन इउनिभार्सिटियाव माने PhD खालामनो फैसा बिनो थाखाय, रां बिनो थाखाय, एडमिसननि थाखाय। दा ओंखायनो जोंनि फरायसाफ्राबो उनाव गैया। खालि जोङो एसे गोसो होनांगौ आरो फाउन्डेसन लेभेलाव एसे नोजोर होनांगौ जे सोरहा बहा उइकनेस दङ। बे उइकनेसफोरखौ एसे पुरा खालामना हरनो हायोब्ला जोङो दिनै मुलुगाव मोनसे जौगासार हारि जानाया बारा गोजान गैया। दा ओंखायनो जेंनाया दङ, दाबो जेंनाया 100% जोबाखै। जोङो जेंनाखौ सुस्रांनो थाखाय जोबोद नारा नाथा नाजादों। गुबुन खामानिनिख्रुइ बे खामानिखौ गोसो होदों। যথেষ্ট চেষ্টা কৰি আছে সমস্যা সমাধান কৰিবৰ কাৰণে। আপোনালোকে দেখিছে যে প্ৰথম অহাৰ লগে লগে আমি অলপ ঠক খাই গ'লো। LP স্কুল ৰিপেয়াৰিং কৰিবলৈ আমাৰ তাত 10 লাখ বিচাৰে, ME স্কুলৰ কাৰণে 30 লাখ বিচাৰে, হাই স্কুল ৰিপেয়াৰিং কৰিবলৈ 50 লাখ বিচাৰে, যোৱাকালিও বিচাৰিছে। মই নিজে ইঞ্জিনিয়াৰ হৈ চালো বেয়া ডেমেজটো কিমান পাৰ্চেণ্ট। LP স্কুল এখন যদি ডেমেজ হয় ৰিপেয়াৰিং কৰিবলৈ কিমান পইচা যায় সেইটো মই নিজে চালো। পিছত গম পালো যে LP স্কুল এখন বনাব লাগিলে কেইটা PMOৰ ঘৰ লাগে। এইখন PMOৰ ঘৰ লাগে এখন LP স্কুল হয়। এই যে প্ৰধানমন্ত্ৰী আৱাস যোজনা 5খনৰ পৰা 7খন প্ৰধানমন্ত্ৰী আৱাস যোজনা লগালে এখন LP স্কুল হয় ভাল। তাতে ভাল কোৱালিটি বনাব লাগিব। আপুনি 5খন PMOৰ ঘৰত কিমান পইচা? 5খনৰ হ'ল আপোনাৰ 4-6 লাখ। 4-6 লাখ পইচা খৰচ করে 5খন মানুহৰ 5 ঘৰ মানুহৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ বনাব পাৰে। এই ঘৰখিনি যদি 5খন লগাই দিয়ে এখন LP স্কুল হৈ যায়। তাৰ মানে 4-6 লাখতে এখন LP স্কুল হয়। কিন্তু PMI ঘৰকে ভাল বনাবৰ কাৰণে আপুনি 15 লাখ খৰচ কৰিব পাৰে, 20 লাখ খৰচ কৰিব পাৰে। সো আমি এতিয়া 100খন মডেল স্কুল বনালো বহুত কম খৰচ। আৰু স্কিল ৰিপেয়াৰিংৰ ক্ষেত্ৰত মই সাৰ্ভে কৰিব দিলো যে আমাৰ 1200 লিষ্ট আহিছে, 50,000তো ৰিপেয়াৰিং আহিছে আৰু 3 লাখতো আহিছে, 1.5 লাখতো আহিছে, 5 লাখতো আহিছে। এনেই আননেসেসারি আমি য'ত 1.5 লাখত ৰিপেয়াৰিং হয় তাত কোনোবা ঠিকাদাৰে বনাই আনিব 10 লাখ। আমি আৰু 5খন স্কুল বনাব পাৰো। মই বহুতে বেয়া পাইছে কিন্তু উপায় নাই। ইমান স্কুল আছে য'ত বৰষুণ পৰি আছে। তো এই বৰষুণ পৰা স্কুলবিলাক 2024 ডিসেম্বৰলৈকে টাৰ্গেট লৈছো আমি যেনেকে এটলিষ্ট 3খিনি লগাই হলেও ভালকে স্কুলটো কৰিব লাগে। আপোনালোকে ইউটিউবত চালে দেখা পাব বেলেগৰ স্কুলবিলাক বিৰাট ধুনীয়া ধুনীয়া। আমাৰ স্কুলবিলাক ইমান জৰাজীৰ্ণ, ল'ৰা ছোৱালী গৈ পেলাই অলপ মটিভেট নহয়, বুজিছেনে? তো এই কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াও মডেল স্কুল বনাবৰ কাৰণে আঁচনি লৈছে। হাই স্কুল হায়াৰ সেকেন্ডাৰী বিলাকত 7 কোটি 8 কোটি পৰ্যন্ত দিয়াৰ কাৰণে সিদ্ধান্ত লৈছে। সো এনেকুৱা লাহে লাহে আমি বিটিআৰতো এইবাৰ মানে 400 মানটো প্ৰায় হৈয়ে গ'ল। আমি 1200 স্কুল ৰিপেয়াৰিং কৰাৰ কাৰণে ঠিক কৰিছো যাতে বৰষুণ নপৰা স্কুল এখন নাথাকে। ইয়াত আপোনালোকে অলপ কভাৰ কৰিব লাগিব। সৰ্বশিক্ষাৰ অলপ পইচা আহে, যি পইচা আহে স্কুলত ভালকে যাতে ইউজ হয় এইটো আপোনালোকক অনুৰোধ কৰিছো। সো আৰু বেছি দীঘলীয়া নকওঁ, বহুত কথা ক'লো। শিক্ষক দিৱসৰ দিনত বহুত কথা ক'ব নালাগিছিলে হয়তো, তথাপিতো লগ পাইছো যেতিয়া আপোনালোকক মেইনলি আপোনালোকে লিডাৰখিনি আহিছে কাৰণে মই কথাটো কৈছো। জেনেৰেল টিচাৰ নহয়, ইয়াত লিডাৰবিলাক আহিছে স্কুলত। সো আপোনালোকৰ ওপৰতে নিৰ্ভৰ হ'ব ইনষ্টিটিউচনখন আগত লৈ যাব। তো পৰৱৰ্তী সময়ত আমি কথা পাতিম। এই বছৰ আমি প্লেনিং কৰি আছো, বহুত ডাঙৰ ডাঙৰ মিটিং হয়, মেলা হয়, আমাৰ তাত পইচা খৰচ হয়। কিন্তু এই বছৰ আমি টাৰ্গেট কৰি আছো শিক্ষকসকলৰ কাৰণে 2দিনীয়া আমি ডাঙৰ কনফাৰেন্স পাতিম BTC। বহুত ডাঙৰ কনফাৰেন্স য'ত সব শিক্ষকবিলাক আহিব একেলগে, মানে বহুত এটা সেমিনাৰ হ'ব। এলিমেন্টাৰী সেমিনাৰ হ'ব, সেকেন্ডাৰী সেমিনাৰ হ'ব, হায়াৰ সেকেন্ডাৰী হ'ব, সাবজেক্ট ওয়াইজ হ'ব। আমি কৰবাত বৰমা চেণ্টাৰ প্লেচ লৈ যিমান হাজাৰ টিচাৰ হয় একেলগে একবাৰৰ কাৰণে আমি এটা জায়গা লৈ আহিব বিচাৰিছো যাতে এটা পৰিৱেশ কৰিব পৰা যায়।
মই সকলোকে ধন্যবাদ জনাই পুনৰ আপোনালোকক অভিনন্দন মোৰ তৰফৰ পৰা দি পেলাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।